এই ফুলটো। আৰু ইফালে এডাল কি গাছ এইটো, কোমোৰা গাছ নেকি, বেঙেনা গাছ আছে দুডালমান, কিন্তু এইডালত এটা পক্ষী আছে। কালাৰটো চাই না, মাজত দেখি বগা, এডাল গোলাপে হয় এডাল, কিন্তু কালাৰটো চাম না কেনেকুৱা কালাৰটো। ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আজি কেইদিনমান আগত এটা ভিডিঅ' দিছিলোঁ, আমাৰ ডাঙৰ বাইদেউ বুলি মাতো মই। ডাঙৰ বাইদেউ হেৰি আছে, খেতি দেখাইছিলোঁ আপোনালোকক এটা ভিডিঅ'ত। খেতিটো এতিয়া বঢ়িয়া আছিলে, কিন্তু এতিয়া চাওকচোন এতিয়া কেনেকুৱা হৈ গৈছে, আপোনাক দেখাই আছোঁ ৰ'ব। কি কি বস্তু আছে, কি কি বস্তু নাই, খেতিখিনি দেখাই দিওঁ আপোনালোকক। এইখিনিৰ পৰা আৰম্ভ কৰিছোঁ, এইটো প্ৰথম। তাৰপিছত আছে বাৰু ফুল আছে, এইফালে দি দেখাই আছোঁ। এইটো গাছটো গোটেই মৰি গৈছে, কিন্তু এটা নাই, একদম সৰু সৰু এটা পকি আছে ইয়াত। আৰু এইটো সৰু সৰু, আৰু এইফালে এইটো ফুল, এটাই ফুল হৈছে, কিন্তু বঢ়িয়া ফুল হৈছে এইটো ফুলটো। আৰু এইফালে এডাল কি গাছ এইটো, কোমোৰা গাছ নেকি, এইটো কোমোৰা গাছ জানো গাছ। আৰু এইফালে বিলাহী, বিলাহী চাক না জাত এনেকুৱা একদম সৰু সৰু। আৰু এইফালে ডাঙৰ বিলাহী জাতো আছে বাৰু, এটা পকা নাই, কেঁচাই আছে। আৰু এইফালে এইটো এটা পকি আছে, এটাই পকিছে, বাকী এটা আছে বাৰু। আৰু এইফালে আছে কাজিনেৰীয়া পাত বুলি কওঁ আমি, এইটো খাই বঢ়িয়া লাগে, বেছ ধনিয়াতকৈ বেছ। আৰু এইফালে বাইদেউ খেতি মানে এইটো ফুলৰ হয়, ফুলৰ এইখিনি, এইকেইটা বিলাহী, এইডাল চাওকচোন, 3টা বন্ধাকবি আছে, বন্ধাকবি 3টা, আৰু ওলকবি এটাই আছে। ওলকবি সৰু কোনাই খাব। ফুলটো মজা লাগিছে, নীলা কালাৰ, আৰু এইটো এটা বিলাহী পকি আছে, বিলাহী হয়, কিবা ফুল নাজানো বাৰু, ফুল হয় এইটো। আৰু বিলাহী আছে, বিলাহীয়ে বেছিকৈ আছে, বিলাহী আহিলে একদম সৰু সৰু, একদম সৰু সৰু বিলাহীটো। আৰু এইফালে বেঙেনা গাছ এডাল আছে, গাছ তাকো বুলি বেঙেনাত আছে 4টামান, কিন্তু পকি হালধীয়া হৈ আছে, পকি হালধীয়া। 2টা বিলাহী পকি আছে তল, কাজি টেঙা নেকি, এটাও লগা নাই, পোৱা নাই, কাজি টেঙা নাই, লাগিলে গম পাম আৰু কি টেঙা লাগে। টেঙা চাই গাছডালত চিনি পাওঁ আৰু এইফালে বেঙেনা এটা পকিছে। বেঙেনা আছে, বহুতটা বেঙেনা আছে, কিন্তু খাৱা মানুহ নাই। বেঙেনা একদম পকো অৱস্থা, আৰু 2দিনমান পিছত পকিয়ে যাব। আৰু তাৰপিছতহে মালিকৰ খবৰ হ'ব, বেঙেনাকেইটা পকি গ'ল। আৰু এইটো জলকীয়া হ'ল, 3ডাল গাছ আছে জলকীয়া, কিন্তু এটাই লাগছে, এটাতো পকি গৈছে, এটাতো পকি গৈছে, খাব কি হৈছে যদি এটাতো পকি গৈছে, বিধানৰ কাৰণে হৈ যাব। আৰু ঠিকে আছে, গাছ চাই জলকীয়া লাগিছে দি আছোঁ ৰ'ব। এতিয়া মই ওপৰত যাই আছোঁ, ওপৰত যাই কিনে দেখাই দি আছোঁ এতিয়া খেতি কেনেকুৱা দেখি বাৰু। আৰু ওপৰৰ পৰা দেখাবলৈ এতিয়া মই কলম লৈছোঁ, অলপ যাই ফুল বাইদেউ কৈছোঁ এইটো চাইডে ফুল আছে বুলি, ফুলখিনি দেখাই দি আছোঁ। বাইদেউ তলত যাই আছোঁ, কেতিয়াবা বুজাটো এইখিনি হ'ল ফুলখিনি ভাল আছে। ফুলৰ মাজত আকৌ বিলাহী গাছ দেখোন, এটা কেঁচাই আছে, এটা পকাই আছে।
কমান দে ও ভাই ফুলটো মজা লাগছে ফুলটো কালাৰটো চাৰ না মাজত দিকে বগা চাইডে চাইডে ৰঙা নিচিনা কালাৰটো এইটো ভাল লাগিছে ফুলটো ভাল লাগিছে এইটো কিবা তামোল আছিল তেতিয়া মই এইটো তামোলটোৰ নামটো পাহৰি গ'লো মই এটা ভিডিঅ'ত দিয়া আছে এইটো তামোল নামটো দিয়া আছে মই এখন ইউনিভাৰ্চিটিত গৈছিলোঁ যাওঁতে তাত লিখা আছে তাৰমানে গাছডালৰ এনেকুৱা নিচিনা এখন চাৰ্ণ বুক লগাই ইয়াত লিখা আছে গাছডালৰ নামটো লিখা আছে মই কিন্তু নামটো পাহৰি গ'লো এইটো ভিডিঅ'ত নামটো গম পাই যাব চালে আৰু এইডাল এইটো কি ফুল হয় এটা পাত কালাৰটো চা না এনেকুৱা কালাৰ ইফালে আৰু ইফালত দিগি আছে কেইদিনমান ইফালত দিগি আছে ফুলটো মৰি গ'ল হৈছিলে মৰি গ'ল আৰু গাছ এইটো গাছ ফুল কিন্তু বহুতকেইটা ফুলিছে কিন্তু অলপমান ডাঙৰ হ'ব হৈ কিনে সৰি পৰিব এবাৰ নাজানো এইফালে চাৰিটামান কৰি এটা সন্মানী ফুল ফুলি আছে কিবা কটা কটা গাছ খেজুৰী গছৰ নিচিনা এটা গোলাপ ফুল এডাল গোলাপে হয় এডাল কিন্তু কালাৰটো চাম না কেনেকুৱা কালাৰটো গোলাপ ফুলৰ কেনেকুৱা কালাৰ এইটো কচু পাতৰ নিচিনা দেখোন কিবা নামটো নাজানো কচু গছ বুলিয়ে কম আকৌ মই তুলসী গছ এডাল বুন গছ বুনৰ আমাৰ গাঁৱত কিমান হয় এইবিলাক আমি কমন গছ এডাল টুকুৰা দিছে ইমান গছ দেখা হৈছোঁ মই এটাতো মই এনেকুৱা বস্তু দেখা পোৱা নাছিলোঁ কিন্তু গছডাল শুকাই গ'ল খুতুৰা শাক বুলি কওঁ আমি খুতুৰা শাক বুলি কওঁ এডাল হৈ গৈছে এডাল ডাঙৰ হ'লে ময়ে খাম এটা বাইদেউ ফুল এইবিলাক নতুনকৈ লগাই আছে গুটি মানে কি এই ভিতৰত গুটি মানে থৈ দিছে মাটিত গুটিটো জোৱাই থৈ দিছে হ'ব আৰু এইয়া গুটি এইটো হৈছে তাৰপিছত আৰু এইটো হৈছে কিবা গছ নাজানো গাছডাল লাল হয় তাৰপিছত এইটো ফুল হৈছে এইটো এটা হৈছে নদীৰ কিবা পেলাইছে জানো খেতি হয় মানে চব্জি খেতিয়ে হয় চব্জি খেতি কৰিলে কি এইবোৰ এটা নাখায় ন এনেই পকি সৰি এনেকুৱা বেয়া হৈ যায় এনেই আৰু আমাৰ বাইদেউৰ খেতি ইয়াতো বেঙেনা গছ আছে দুডালমান কিন্তু ইয়াতো এইডালত এটা পকি আছে আৰু এটা বেয়া হৈ গৈছে এইটো বেয়া হৈ গৈছে আৰু এইটো পকি গ'ল তাৰপিছত ইয়াতো এটা আছে এইটো পকি গৈছে পকি গৈছে খাব মানে নাই মালিকে খাবৰে নাই ইয়াতে যে বস্তু লাগি বেয়া হৈ গ'ল পকি গ'ল এইগিলা বিলাহী পকি আছে লাল হৈ আছে পুৰা এইফালে এডালত বেঙেনা এটা লাগছি তাও বুলি মাটিত লাগি পৰিছে ভাই তুলসী গাছ হৈছে এডাল তুলসী গাছ ইয়াৰ পৰা উঠাই লৈ যাম মই তাৰ মন্দিৰৰ কাষত দি দিব লাগিব আৰু গাছ আমাৰ বাইদেউৰ গাজৰ কি অৱস্থা গাজৰৰ ভাই গাজৰ গাছ একদম মৰি গ'ল কিন্তু গাজৰ ডাঙৰে নহ'ল গাছ একদম শুকাই গ'ল ৰুই পেলাই বেঙেনা গাছ এইবিলাক নাই এইবিলাক খাওঁ মানুহ নাই এটা কথা আৰু ইয়াতে এডাল নেমু গাছ আছে নেমু টেঙা গাছ ইয়াৰ আগৰ ভিডিঅ'টোত মই দুটা দেখা পাইছিলোঁ নেমু তাৰপিছত এইটো নেমুটো একদম সৰু দেখা পাইছিলোঁ আৰু এইটো অলপমান ডাঙৰ দেখা পাইছিলোঁ এইটো কিমান ডাঙৰ হ'ল আৰু এইটো কিমান ডাঙৰ হ'ল আৰু এতিয়া কথাটো হৈছে এতিয়া তিনিটা হৈ আছে এইটো এটা হৈ আছে এইটো এটা আৰু এটা ক'ত গেলি এইটো এটা এই তিনিটা হৈ আছে এইডাল গছত বাকী ক'তো লগা নাই এইডাল মধুৰাম গাছ
মধুৰিআমৰ গছ ইয়ে বা হৈ আছে এই মধুৰিআমৰ হৈ আছে। এবাৰ খাব পাম আৰু এবাৰ ফাৰ্ষ্ট টাইম গোটেইকেইটা ৰবি হা কলি আকৌ ক'ৰবাৰ সৰিহে পৰি যাব। আবা খোৱা নাই বাৰু। এইডাল আম গাছ এই আমৰ জাত আগত দেখি কিবা মৰি গৈছে আৰু এইফালে বিলাহী গাছ মৰি গ'ল। এইফালে এডাল বা কি বা গাছ মই এডাল কি সোধাই নাই এডাল নাজানো বাৰু। এডাল জাম অ' ভাই এডাল নেমু মানে গোল নেমুটো তুলৰ টেঙা বুলি কয় তুলৰ টেঙা। এইখিনি আমাৰ বাইদেউ খেতি আজিলৈ ভিডিঅ'টো ইমানে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু